Dear friend, এইটো আমাৰ গণিত বিষয়ক দ্বিতীয়টো ভিডিঅ'। এইটো ভিডিঅ'ত আমি প্লেচ ভেলু আৰু ফেচ ভেলু অৰ্থাৎ স্থানীয় মান আৰু নিজা মানৰ বিষয়ে আমি জানিবলৈ পাম। নিজা মান হ'ল অংকটো নিজে আৰু স্থানীয় মান হ'ল সংখ্যাটোক যেতিয়া আমি বিস্তাৰ কৰি পেলাই আমি অংকটোৰ যোনটো মান পাম সেইটো হ'ব আমাৰ স্থানীয় মান বা প্লেচ ভেলু। এতিয়া ধৰা হ'ল আমাক এটা সংখ্যা দিয়া আছে 52310 অৰ্থাৎ 52,310। এতিয়া আমাক 3ৰ যদি নিজা মান লাগে, ফেচ ভেলু লাগে, তেতিয়াহ'লে 3 নিজেই হ'ব তাৰ ফেচ ভেলু অৰ্থাৎ নিজা মান, আৰু 3ৰ স্থানীয় মান ল'বৰ কাৰণে আমি 52,310ক আমি বিস্তাৰ কৰিম। অৰ্থাৎ ফাৰ্ষ্টত 50,000 প্লাছ 2,000 প্লাছ 300 প্লাছ 10 এনেকৈ লিখিব পাৰোঁ। অৰ্থাৎ 3ৰ ইয়াৰ আমাৰ স্থানীয় মান হ'ল 300। এতিয়া এটা কুৱেশ্যন লোৱা হওক 52310ত 3ৰ স্থানীয় মান আৰু নিজা মানৰ পাৰ্থক্য কিমান। আমি ইতিমধ্যে গম পালোঁ যে 52,310ত 3ৰ স্থানীয় মান হ'ল 300 আৰু তাৰ নিজা মান হ'ল 3ৰ নিজা মান হ'ল 3। এতিয়া পাৰ্থক্যটো যেতিয়া ওলাম আমি ধাৰ আনিম 10 হ'ল, আকৌ ইয়াতে ধাৰ ল'ব লাগিব 10, ইপিনে 9 থাকিলে 10 - 3, ইয়াতে হ'ব 7, ইয়াত থাকিলে 9, ইয়াত থাকিলে 2, অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 297।